गसाइगाव सौतारायाव कंग्रेसनि संबिधान बासाव रेली सौतारानिफ्राय तुलसी बिलसिम रेली हादरसा माइनरिटी बिफाननि गौरव गगৈनि पाकिस्तान रिं आबुङै नंखाय आसामनि गिबि मन्थ्रिखौ थगायसुला होननानै बुंबाय माइनरिटी बिफाना कंग्रेसआवल' मिया गैया बिजेपिआवबो मिया दं होननानै बुंबाय माइनरिटी बिफाना ৰাজ্যিক সংখ্যালঘু বিভাগৰ উদ্যোগত আৰু আজি আমাৰ কোকৰাঝাৰ জিলা সংখ্যালঘু বিভাগৰ সহযোগত আমি সংবিধান বচাও গণতন্ত্ৰ বচাও এক শীৰ্ষক এক পদযাত্ৰা গোটেই অসম জোৰা আমি চলাই আছো। তাত আজি সপ্তমখন জিলা আমি ইয়াত কোকৰাঝাৰত আমি উপস্থিত হৈছো। আপোনালোকে জানে যে বিটিআৰত আজি মানে ইয়াত আমি প্ৰমাণ কৰিব পাৰিছো যে আজি সকলো জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে পদযাত্ৰাত ওলাই আহিছে। ইয়াত অনুভৱ কৰিব পাৰিছো যে প্ৰত্যেকজন ব্যক্তিৰ মনত অন্তৰত আঘাত এটা আছে আৰু খুব এটা আছে যে আম্বেদকাৰ ডাঙৰীয়াই ইমান অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত যিখন আমাৰ সংবিধান দিছিল সেইখন সংবিধান কৰবাত না কৰবাত অসম তথা ভাৰতবৰ্ষৰ এই বিজেপি চৰকাৰে ছিন্ন বিচ্ছিন্ন কৰি আছে। মানুহৰ যি স্বাধীনতা সেই স্বাধীনতা খৰ্ব কৰিছে। সংবিধান মতে অসমখন বা ভাৰতবৰ্ষখন চলি থকা নাই। গতিকে আমি বিচাৰিছো যে সকলো জাতি জনগোষ্ঠীৰ মানুহ এখন যে এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু সেই ধৰ্ম নিৰপেক্ষ দেশত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই